ভাষাহীন, ক'বলৈ আমাৰ ভাষা নাই। অকালতে যে আমি আমাৰ ইয়াৰ আমঠু জুবিন দাক আমাৰ মাজৰ পৰা গুচি যাব আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। অকালতে তেওঁ আমাক এৰি গুচি গ'ল। আজি অসম তথা অসমবাসীৰ কাৰণে এক অপূৰণীয় ক্ষতি। এই ক্ষতি অনাগত দিনত যে পূৰণ হ'ব সেয়া আমি অনুভৱ কৰিব নোৱাৰোঁ। কাৰণ তেওঁৰ যি সৃষ্টিৰাজি যে আমি আকৌ দুনাই পাম সেয়া অসম্ভৱ। এতিয়া এটাই কথা আমি ক'ব বিচাৰিছোঁ, যি দুৰ্ঘটনা সংঘটিত হ'ল সেয়া যাতে চৰকাৰে পুংখানুপুংখভাৱে তদন্ত কৰে, আৰু যদি ইয়াত কোনোবাই গাফিলতি কৰিছে তেওঁৰ ওপৰত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। আৰু শেষত জুবিন দাৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি যাতে অমৰ হৈ থাকক, অমৰ হওক। আমাৰ মাজত জুবিন দা সদায় থাকক। তেওঁ দেহাটোহে গুচি গৈছে, আমাৰ মনৰ পৰা তেওঁ কেতিয়াও গুচি নাযায় বুলি আমি অনুভৱ কৰোঁ। এইখিনিয়ে আজি মই ক'বলগীয়া। সঁচাকৈ ক'বলৈ গ'লে আজি যি খবৰ আমি সঁচাকৈ বিশেষকৈ আমি অসমবাসী তথা আমি আক্ৰাসী হিচাপত খুবেই মৰ্মাহত হৈছোঁ। যেতিয়া আমি চালোঁ ছ'চিয়েল মিডিয়াত বিভিন্ন নিউজ চেনেলত যে আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা বিদায় লৈছে, সঁচাকৈ সেই সময়ৰ পৰাই আমি এটা আৱেগিক হৈ আছিলোঁ। আৰু আজি জুবিন গাৰ্গ অসমৰ এটা ডাঙৰ সম্পদ। আজি যেনেকৈ আমাৰ ভূপেন হাজৰিকা অসমৰ এটা সম্পদ, মহাপুৰুষ শংকৰদেৱ যেনেকৈ আমাৰ অসমৰ সম্পদ, ঠিক একেই কিন্তু আমাৰ জুবিন গাৰ্গো অসমৰ সম্পদ। অসমৰ সম্পদক আমি ক'বলৈ গ'লে আজি হেৰাই গ'লোঁ। আৰু আজি আমি অনুভৱ কৰি পাইছোঁ যে আমাৰ পৰা কিবা এটা হেৰাই গ'ল নেকি। আৰু যিটো বাতৰি বা যি আমি জুবিন গাৰ্গৰ যিটো আমাৰ ইয়াৰ পৰা বিদায় লোৱা বা আমাৰ পৰা যি আঁতৰি যোৱা যি খবৰ আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই। কিন্তু আমি আজি জুবিন গাৰ্গক আমি গোসাইগাঁও আমাৰ যি ক্লক টাৱাৰ আছে চাৰিআলি, আমি আক্ৰাসী আৰু কমলনাথ ক্লাবৰ লগতে আছুৰ লগতে বিভিন্ন কৰ্মকৰ্তা আমি যৌথভাৱে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ যি আত্মা, এই আত্মা যাতে স্বৰ্গগামী হয়, আৰু তেখেতৰ যি নৱপ্ৰজন্মক যি কণ্ঠ, যি কলাকৃষ্টি আমাৰ মাজত দি গৈছে, আমি কেতিয়াও পাহৰি নাযাম। আমি কেতিয়াও নাভাবিম যে জুবিন গাৰ্গ আমাৰ পৰা হেৰাই গৈছে। আমি অসমৰ যিসমূহ ৰাইজ আছে, প্ৰত্যেকজন ৰাইজ জুবিন গাৰ্গৰ সদায় অন্তৰত ৰাখিব। আৰু আমি আক্ৰাসীৰ তৰফৰ পৰা আমি মনৰ পৰা আমি সঁচাকৈ খুব দুখ পাইছোঁ। আৰু যিটো সম্ভৱ আমি কেতিয়াও গ্ৰহণযোগ্য বুলি আমি নাভাবোঁ। আমি বিশ্বাসে কৰিব পৰা নাই যে এতিয়াও জুবিন গাৰ্গ আমাৰ পৰা বিদায় লৈছে। আমি আক্ৰাসীৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেখেতৰ যি আত্মা আছে, এই আত্মাই যাতে স্বৰ্গগামী স্বৰ্গত থাকি যাতে পুনৰবাৰ আমাৰ মাজত যাতে জন্মগ্ৰহণ কৰে, আমি এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেখেতৰ নিচিনা যি কণ্ঠ দি গৈছিল বিশেষকৈ নৱপ্ৰজন্মক, আজি আপোনালোকে দেখিছিল যে জুবিন গাৰ্গ আহিলে তেখেতসকলৰ যি অনুৰাগী, যি জুবিন গাৰ্গক যি ভাল পোৱা মানুহ, ৰদ বৰষুণ কেতিয়াও মানা নাছিল। আজি এনে এজন শিল্পীক হেৰাই যোৱাটো বিশেষকৈ অনুৰাগসকলে কেতিয়াও বিশ্বাস কৰিব নোৱাৰে, আৰু এইটো কেতিয়াও বিদায় দিব নোৱাৰে। সেইকাৰণে আমি বিশেষকৈ আমি এজ অসমবাসী তথা আমি জুবিনৰ এজন আমি অনুৰাগী আছিলোঁ। আৰু আমি বিশেষকৈ আমাৰ যি আক্ৰাসী পৰিয়াল আছে, এই পৰিয়ালৰ ফালৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এইখিনি পুনৰবাৰ মই ভগৱান তথা আমাৰ যি কামাখ্যা মা আমাৰ মন্দিৰ আছে, দেৱতা আছে, আমি পুনৰবাৰ
অন্তৰৰ পৰা আমি প্ৰাৰ্থনা কৰিছোঁ যে জুবিন গাৰ্গৰ কণ্ঠৰ নিচিনা যাতে আমি অসমত আকৌ ঘূৰাই পাওঁ আৰু তেখেতৰ যি আত্মা যাতে চিৰদিন যাতে শান্তিত থাকে, তেখেতৰ আত্মাই যাতে পুনৰবাৰ শান্তিত থাকি আমাৰ মাজত ঘূৰাই আহে, এইটো ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম। আৰু বিশেষকৈ এটা বস্তু মই আপোনালোকৰ মিডিয়াৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আজি যি ফেষ্টিভেল আয়োজন কৰিছিল ছিংগাপুৰত, কেনেকৈ কি হৈছিল তাত, কেনেকৈ আজি আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হ'ল, এইখিনি টোটালি যাতে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা যাতে এটা টোটালি যাতে সঠিক সিদ্ধান্ত কৰা হয়। আজি ভালে কেইদিনমান আগত তেখেতৰ শৰীৰ যি মানে শৰীৰৰ যি প্ৰব্লেমছ আছিল আমি দেখিবলৈ পাইছিলোঁ, মাজে মাজে তেখেতৰ বেমাৰ হৈ আছিল, যে বৰ্তমান তাৰিখত যে ছিংগাপুৰলৈ গৈছিল সুস্থ আছিল নে নাই, গান কোৱাৰ পৰিৱেশ আছিল নে নাই, আৰু তেখেতে যি মানে সাগৰত গৈছিল সঁচা সঁচিকৈ তাত সঠিকভাৱে প্ৰটেকশ্যন আছিল নে নাই, এইখিনি গোটেইখিনি যাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে তদন্ত কৰে, এইখিনি আমি চৰকাৰক আহ্বান জনাইছোঁ। যাতে যদি কোনোবাই যদি ফাউল কৰিছে, কাৰোবাৰ ভুলৰ কাৰণে যদি আমি জুবিন গাৰ্গক হেৰাব লগা হ'ল, এইখিনি যাতে উচিত তদন্ত কৰি যাতে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, আমি শেহতীয়াভাৱে এইখিনি অসম চৰকাৰৰ পৰা দাবী জনাইছোঁ।